নমস্কাৰ। আজিৰ মোৰ বিশেষ কবিতা সৰস্বতী কবিতা তুমি আহিবা বুলি। তোমাৰ বাবে এপাহ গোলাপ ফুল ফুলিছে, স্নিগ্ধ গোলাপ সযতনে ৰাখিছোঁ তুমি আহিবা বুলি। শৰতৰ ৰাতিপুৱাবোৰত ৰৈ থাকোঁ তুমি কেতিয়াকৈ আহিবা। দুপৰী কপে জানোচা কোনোবাই গম পায় আনৰ অলক্ষিত আহিবা তুমি। মৌচাকখনো পাৰিবৰ হ'ল, নহ'লে মৌচবোৰ শুকাই যাব। তুমি আহিলে পাৰিম, দুয়ো লগ লাগি পাৰিম। কিমান যে ভাল লাগিব এইবাৰ বুজিছা। বাঢ়নী পানীয়ে গোটেই মাছবোৰ লৈ গ'ল। বজাৰত মাছৰ দৰ পানীৰ দৰত বিক্ৰী হৈছে। আঘোণী ককাইদেউৰ মূৰতেই সৰহখন ভাগি পৰিল। ঘৰটো উটুৱাই লৈ গ'ল বাঢ়নী পানীয়ে। কলি গাইজনীও নোহোৱা হ'ল, চলিবই নোৱাৰা হ'ল। তুমি আহিলে নিশ্চয় কিবা এটা হ'ব। কেতিয়াকে তুমি আহিবা। আহিলে নৈত সাঁতুৰিম দিয়া, কিমান যে ভাল লাগিব। তুমি কিন্তু আহিবা, সোনকালেই আহিবা। আগতীয়াকৈ জনাবা দেই, ৰৈ থাকিম তুমি আহিবা বুলি। ধন্যবাদ।